কালি ৰাতি শোৱাৰ আগত এটা ব্লগ চাইছিলোঁ আৰু তাতে দেখিলোঁ যে পথাৰত গৈ জলফাই টেঙা খাইছে আৰু ব্লগটো চোৱাৰ পাছৰে পৰা মোৰ মুখত পানী আহিব ধৰিছে আৰু ৰাতি শোৱাৰ সময়ত মই হিপ গিলি গিলি শুইছোঁ আৰু ৰাতি শুওঁতেই মই ভাবিলোঁ যে কালিলৈ কিন্তু টেঙা খামেই আৰু কালি টেঙা দুটা দিছিলে আমাৰ ওচৰৰে আমু এগৰাকীয়ে ৰাতিপুৱাই মাক ক'লোঁ আজি কিন্তু টেঙা খাম দেই ব্ৰেকফাষ্টটো ভালকৈ কৰি লওঁ যাতে পেটত নধৰে টেঙাবিলাকে আৰু ৰবাব টেঙা আছিলে কাটিলোঁ কমলা টেঙা কাটিলোঁ তাৰ লগতে ঘৰৰ গোল নেমু কি যে মজা অকণমান ধনিয়া পাত কাটি দিলোঁ আৰু জলকীয়া কাটি দিলোঁ কলপাতত খোৱাৰ সোৱাদেই বেলেগ মই অৱশ্যে কলপাতত খোৱা নাই দেই মই গামলাটোতহে খাইছোঁ ইমান টেষ্টি নহয় মোৰ এক্সপ্ৰেশ্যন দেখিলেই গম পাব আৰু মই গামলাটোত খাইছোঁ কাৰণ যিয়ে কাটে আৰু মিহলাই সি বোলে সেই বাচনটোতে খাব লাগে বুলি কোৱা হয় মই তাতে খাইছোঁ মায়ে টেঙা খাই ইমান ভাল নাপায় তথাপিও আজি খালে আৰু মোৰ লগতে বাই বাই